হেল্ল' এভৰিৱান যোৱাকালি কলেজলৈ মাতিছিলে ভাইভাৰ কাৰণে আৰু ভাইভাৰ দি আহি থাকোঁতে আমি যেনে কল কৰিলে বোলে কৈছে মই নানী ঘৰত আছোঁ তই নানী ঘৰলৈ আহিবি আৰু কিয় বা আহিছোঁ আমি ভিডিঅ'টো শেষলৈকে চাব আৰু মই ইয়াত আহি পাই গ'লোহি কেকাই বোলে পাৰ্টি দিছে পাৰ্টিত আজি আলু পঠাই হ'ব আলু পঠাৰ কাৰণে বস্তুখিনি আনিলে আৰু চিকেন এটাও আনিলে আৰু মই এইফালে ধুনীয়াকৈ ছাগলী পোৱালিকেইটাক মৰম কৰি ল'লোঁ ছাগলীকেইটাক মৰম কৰাৰ পিছতে চাহ অকণ খাই ল'লোঁ চাহ অকণ খোৱাৰ পিছতে ভনীয়ে আৰু আমিজনে লাগিলে আলুখিনি কটাত মই আলু বইল কৰিবলৈ কাৰণে নেনাই পেলাই চিকেনটো হালাল দি দিলে আৰু মামীয়ে ভাজিখিনি পাতি দিলে আৰু ই দেখিছেনে আলু পৰঠাৰ কাৰণে পেষ্টটো ৰেডি কৰি আছে আলু বনাই পেলাই আৰু এইখিনি চিকেনখিনি ধুই ল'লে মাহীয়ে আৰু ভনীয়ে আমিজনে ধুনীয়াকৈ পাতি দিলে আৰু এইফালে আলহী আহিছিলে চাওকচোন পোৱালিটো ইমান ধুনীয়া কিউট আছে আৰু ধুনীয়াকৈ আটাখিনি চালি ল'লে তাৰপিছত মঠি পেলাই আলু পৰঠাৰ কাৰণে আমি সকলোৱে মিলি জুলি পেলাই ইটোৱে সিটোৱে লাগি পেলাই বনাই দিলোঁ আৰু বনাই হোৱাৰ পিছতে ধুনীয়াকৈ সেকি ল'লোঁ আৰু সেকি লোৱাৰ পাছতে চিকেনখিনি দেখিছেনে আৰু এইফালে আমাৰ সেকাও হ'ল আৰু চিকেনো হ'ল আৰু এতিয়া খাইছে ল'ৰা ছোৱালীখিনি ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ বাই গাইজ।